ময়ৰাবাৰীত অৰুণোদয় 3.0 আঁচনি লাইভ চালে কেইবা সহস্ৰাধিক মহিলাই। আজিৰ দিনটো ময়ৰাবাৰী অঞ্চলৰ বাবে এক বিশেষ দিন হৈ পৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অৰুণোদয় 3.0 আঁচনি শুভাৰম্ভ উপলক্ষে আয়োজিত লাইভ সম্প্ৰচাৰ চাবলৈ কেইবা সহস্ৰাধিক মহিলা একত্ৰিত হয়। ময়ৰাবাৰী গাঁও পঞ্চায়তৰ দুটাকৈ স্থানত ময়ৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ময়ৰাবাৰী আদৰ্শ বিদ্যালয় অনুষ্ঠানটো অনুষ্ঠিত হয়। লগতে হাতীমুৰীয়া গাঁও পঞ্চায়তৰ সগুনবাহী মধ্য ইংৰাজী বিদ্যালয়টো অনুষ্ঠিত হয় আজিৰ লাইভ অনুষ্ঠানটি। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ দুখীয়া মহিলাসকলক আৰ্থিক স্বাৱলম্বন নিশ্চিত কৰাৰ উদ্দেশ্যে আঁচনিটো যি ৰূপত আগবঢ়াইছে তাৰ বাবে উপস্থিত মহিলাসকলে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ময়ৰাবাৰী গাঁও পঞ্চায়ত কৰ্তৃপক্ষৰ সদস্যসকলৰ লগতে বিজেপি মণ্ডল সভাপতি সেলিম চৌধুৰী ৰূপে দীপু উপস্থিত থাকি অনুষ্ঠানটো সফল ৰূপায়ণ সক্ৰিয়ভাৱে অংশ লয়। ইপিনে সগুনবাহী বিজেপি কৰ্মী জিয়াবুৰ ৰহমান নেতৃত্বত অংশগ্ৰহণ কৰে প্ৰায় ৩ শতাধিক মহিলা। অসমৰ লগতে আজি ময়ৰাবাৰী গাঁও পঞ্চায়তো মুখ্যমন্ত্ৰীৰ যি লাইভ যোগে অৰুণোদয় আঁচনিৰ মহিলাসকল আহি উপস্থিত হৈছিলে, আপুনি নিজেও আছিলে। কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে যিহেতু মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব অহাকালিৰ পৰা? পোনপ্ৰথমে আপোনাৰ মাধ্যমত আমি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী যিটো আমাৰ অৰুণোদয় 3.0 যিটো আপোনাৰ আজি শুভ আৰম্ভণি হৈছে, মানে ক'বলগীয়া কথা যে অসমত এনেকুৱা জনপ্ৰিয় আৰু এনেকুৱা মানে আপোনাৰ ফেমাছ এটা যিটো আঁচনি অৰুণোদয় 3.0, এইটো আমি আঁচনিত মানে আমাৰ মহিলাসকল দুখীয়া মহিলাসকল বহুত আনন্দিত হৈছে। আজি যেনেকৈ আমাৰ ময়ৰাবাৰী গাঁও পঞ্চায়তত আপোনাৰ আমি 2টা ভেনু বনাইছোঁ, মানে 11টা PSত, এটা হ'ল ময়ৰাবাৰী হায়াৰ ছেকেণ্ডেৰীত আৰু এটা হ'ল আমাৰ মডেল স্কুলত। তেনেকৈ আমি 2টা স্কুলত যদি আপুনি ভাবিব দেখিলে যিমান আমাৰ দুখীয়া মানুহ মানে যিবিলাক আঁচনিৰ প্ৰাপ্য যোগ্য চব আহি আজি আমাৰ CM ছাৰৰ লাইভ যিটো টেলিকাষ্ট হৈছে মিটিঙত চবেই চাইছে আৰু চবেই মুখত এনেকৈ এটা আনন্দিত হৈছে, যিটো আমি মুখখন চাই আমাৰ দৰিদ্ৰ মহিলাকৰ মুখখন চাই আমি গম পাওঁ যে তেখেতে এই আঁচনিৰ পৰা কিমান লাভৱান হৈছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগতে আমাৰ এই অসম চৰকাৰক আমাৰ অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ময়ৰাবাৰী গাঁও পঞ্চায়তৰ মানে যিমান আমাৰ এই আঁচনিৰ মানে যে প্ৰাপ্য আঁচনি যোনটো পাইছোঁ চবৰ ফালৰ পৰা আমি ময়ৰাবাৰী গাঁও পঞ্চায়তৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে ধন্যবাদ জনাইছোঁ যে এনেকৈ আঁচনি আমাৰ মানে যিটো আমাৰ আঁচনি মহিলা সবলীকৰণ যিটো আমাৰ আঁচনি মানে দিছে, যেনেকৈ মইনা আঁচনি, আপোনাৰ অৰুণোদয় আঁচনি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কথা কৈছে, আজি বহুত আঁচনি আমাৰ দিব বুলি কৈছে। সেইকাৰণে আমাৰ যিটো আমাৰ চৰকাৰ, আমাৰ বিজেপি চৰকাৰ যিখিনি কাম কৰি আছে, পৰৱৰ্তী আমাৰ যেনেকৈ কাম কৰি আছে তেনেকৈ কোনো ভুল তেনেকুৱা আমি ভাবিব নোৱাৰোঁ যে 2026ত আমাৰ বিজেপি চৰকাৰ নাহে বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। নগাঁও জিলাৰ তৰফৰ পৰা যিটো অৰ্ডাৰ আহিছিলে সেই অৰ্ডাৰ মতে আমাৰ নিউজত আমি আমাৰ মহিলাসকলক অৰুণোদয় আঁচনিখিনি হেৰিৰ কাৰণে ব্যাপক প্ৰচাৰৰ কাৰণে আমাৰ বিদ্যালয়ত 2টা প্ৰজেক্ট আছে। এটা প্ৰজেক্টত নহয় 2টা প্ৰজেক্টত আহি সকলো মহিলাসকলে সফলভাৱে আমি এইখিনি টিভিত দেখুৱাবলৈ পাইছোঁ আৰু তেওঁলোকক এইখিনি আঁচনিৰ বিষয়ে ব্যাপক প্ৰচাৰ কৰিবলৈ পাইছোঁ। ভাবোঁ যে এই আঁচনিৰ দ্বাৰা 100% উপকৃত হ'ব বুলি আমি ভাবোঁ, কি হৈছে বুলি আমি গম পাইছোঁ। হয়, আজি আমাৰ মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ ময়ৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়টো মুখ্যমন্ত্ৰীৰ যি কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ পৰিৱেশত আজি এই অনুষ্ঠানটি সফল সমাপ্তি হৈছে। ধন্যবাদ।